মাচ। কি খবৰ সকলোৰে? এই জোচে নাই, অলপ জোচ দিয়ক, ঠাণ্ডাৰ বতৰ, বহিব লাগিব ইয়াতে। কি খবৰ? পোনপ্ৰথমে সকলোকে ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ কৰ্মকৰ্তাসকলক এনেকুৱা এখন সুন্দৰ মঞ্চত মোক বিচাৰকৰ আসনৰ কাৰণে আমন্ত্ৰণ জনোৱাৰ বাবে। বহুত বছৰ পিছত মই ইয়ালৈ আহিছোঁ, আমন্ত্ৰণ জনোৱাৰ বাবে আৰু এইখিনিতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ প্ৰতিযোগীক, তেওঁলোকে যাতে নিজৰ প্ৰতিভা সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰিব পাৰে। আৰু শেষত খুব সুন্দৰ নিউজ এটা দিছোঁ আপোনালোকক। ৰাজু দা, আপুনিও সুধিব, অহা 15 তাৰিখে গোটেই